বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল নব আছামিজ ব্লগ। মোৰ আৰু আকৌ নতুন অন্য এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ফুৰিব গৈ আছোঁ অলপ টাউনৰ ফালে। এয়া ৰাতিৰ কেৰেলা দৃশ্য। আমাৰ ৰেচন দোকানখন এইখনে, ইয়াৰ পৰা ৰেচন নিওঁ, আহি পিনে সোমামি আকৌ। ৰাতিৰ কেৰেলা, আমাৰ ইয়াত পৰিৱেশ, মানে কেৰেলাৰ পৰিৱেশ আৰু দেই ফ্ৰেণ্ড। বাইপাছটো পাৰ হ'বলৈ বহুত ভয় লগা হ'লো, ইমান গাড়ী। অটোখন ল'ম বুলি ভাবিছোঁ এতিয়া যাবৰ কাৰণে। আমি যিটো জেগাত গৈ আছোঁ অটোত যাম বুলি ভাবিছোঁ। ইয়াৰ পৰা 30 টকা ভাড়া ল'ব। তাকে আৰু গৈ আছোঁ। এখন গ'লগৈ আৰু এফালে এখন আছে অটো। যিটো জেগাত যাম বুলি ভাবিছিলোঁ অটো নাযায় বোলে তালে, কিবা ভাড়া দিলেও নাযায় সেইটো জেগাত। চব অটো মানে যাবলৈ নাম পায় সেইটো জেগাত। অনলাইন শ্বপিঙৰ ব্লু ডাৰ্ট আমাৰ য'ত আহি আছিলোঁ তাৰ জেগাৰ পালোহি। ফাইনেলি আকৌ অটো পাই গ'লোঁ, ৰুমত গৈ আছোঁ। তাত মানে ভিডিঅ'টো কি ল'লোঁ দেখাবলৈ নহ'ল, তাত মানে ভিডিঅ'ৰ কোনো এলাৰ্ট নাই, সেইটো কাৰণে মানে ৰুমত গৈ দেখাম আৰু কি ল'লোঁ। বহুত ভাল বস্তু এটা লৈ স্পীডতে আজি। ইয়াৰ অটোবোৰ চব কি ধুনীয়া কৰি থৈছে অটোবিলাক। আৰু বাহিৰৰ পৰিৱেশ আমি নামি গ'লোঁ। নামি এইবিলাক শ্বপিং কৰিবা আৰু হাতত ইমান পইচা নাই, নানিলোঁ মানে। চ' অলপ মাংস লৈ লওঁগৈ বুলি ভাবিছোঁ। আজি খানাটো অলপ ভালদৰে খাব লাগিব ন। লগৰকেইটাই কিনো লৈছে চাওঁ। কি লৈছে চাই দে, ইয়ে ভালকৈ যাব। কি চাই দিব লাগে? अच्छा मस्त है। हाय बोलो भैया का दुकान में ना बहुत सस्ते में मोबाइल देता है। ये भैया का दुकान में केरला में बहुत सस्ते में मोबाइल देता है। हाँ, अच्छा क्वालिटी है। ये देखो सैमसंग का है, अच्छा क्वालिटी है। इसका दुकान देखो भाई। थोड़ा चिकन लेने के लिए जा रहा है अभी। चिकन थोड़ा खाना है। दुकान ओपन। चिकन उंडो, चिकन वन्नूर। इल्ले वन्नूर 100 रुपीस। मांस লৈ ললো, মাংস আকৌ এই দোকানখনত সোমাবলৈ আছোঁ। আমাৰ ৰেচন দোকানখনত কিন্তু গাড়ী বহুত ভিৰ, দেখিছেনে কেনেকৈ গাড়ীবিলাক আহি আছে। ফাইনেলি এবাৰ পাৰ হ'ব লাগিব দেই। ইমান ভিৰ।
पार हो लो एक बार फाइनली इतना गाड़ी भीड़ होता है यार मिक्सर मिक्सर हाँ एरोपट्टे एरोपट्टे वही सीख रहा हूँ मलयालम हाँ हाँ साना साना मिक्सर साना मिक्सर वीडियो करेगा हाँ अरे हाँ अच्छा कुछ बोल लो ठीक है हाँ ओके সেইটো আনিব গৈছিলোঁ সেইটো কাৰণে ভিডিঅ'টো চালু কৰিব নোৱাৰিলোঁ হাঁচ হাৰিয়া হাৰিয়া আমাৰ লোকেলটো ইটো সিটো খাব লাগিব এতিয়া মাছ হৈ দিয়া বন্ধুসকল ফাৰ্ষ্ট টাইম ঘৰত খাইছিলোঁ এতিয়া আকৌ খাই দিছোঁ